গুড মৰ্নিং অসম পুনৰ এবাৰ স্বাগতম জনাইছোঁ ক্ৰেজি ডিফেন্স ইউটিউব চেনেললৈ ফ্ৰেণ্ডসকল আজি মই আকৌ লৈ আহিছোঁ অসম পুলিচত আহিবলগীয়া 10টা ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু এইটো টপ 10 জিকে চিৰিজৰ 5 নম্বৰ পাৰ্ট হয় ইয়াৰ আগতে 4টা পাৰ্ট আপলোড কৰিছোঁ আপুনি যদি চোৱা নাই ভিডিঅ'ৰ প্লেলিষ্টত গৈ চালে পাই যাব আৰু তাৰে পৰা চাই ল'ব ফ্ৰেণ্ডসকল তেতিয়াহ'লে দেৰি নকৰি বলক আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টো আজিৰ প্ৰথমটো প্ৰশ্ন দিয়া আছে প্ৰাচীন কামৰূপৰ ৰাজধানী ক'ত আছিল তেজপুৰ উত্তৰ গুৱাহাটী যোৰহাট শিৱসাগৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন খ যোৰহাট হ'ব যোৰহাট নহয় উত্তৰ গুৱাহাটী হ'ব ইয়াৰে শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 2 দিয়া আছে কোনজন ভূঞা ৰজাই কমতা ৰাজ্য হস্তগত কৰিছিল আৰমিত্য দুৰ্লভ নাৰায়ণ চুকাফা নৰনাৰায়ণ কাৰেক্ট এনসাৰ অপশ্যন ক হ'ব কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে জয়ধ্ৰত বধকাব্য কাৰ ৰচনা কবি ৰত্ন সৰস্বতীৰ হেম সৰস্বতীৰ মাধৱদেৱৰ বিশ্বসিংহৰ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক কবি ৰত্ন সৰস্বতী হ'ব ইয়াৰে কাৰেক্ট এনসাৰ আৰু হেম সৰস্বতী এওঁ ৰচনা কৰিছিলে প্ৰহ্লাদ চৰিত নেক্সট কুৱেশ্যনটো দিয়া আছে মেন বংশৰ প্ৰতিষ্ঠাপক কোন নৰনাৰায়ণ দুৰ্লভ নাৰায়ণ নীলধ্বজ চুকাফা কাৰেক্ট এনসাৰটো হ'ব অপশ্যন গ নীলধ্বজ হ'ব ইয়াৰে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো দিয়া আছে বংগদেশৰ কোনজন চুলতানে কমতা ৰাজ্যৰ পতন ঘটায় চুকাফা বিশ্বসিংহ আলাউদ্দিন হুছেইন শ্বাহ নীলধ্বজ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ আলাউদ্দিন হুছেইন শ্বাহ হ'ব ইয়াৰে শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো দি আছে কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল নৰনাৰায়ণ নীলধ্বজ বিশ্বসিংহ চুকাফা কাৰেক্ট এনসাৰ অপশ্যন ক নৰনাৰায়ণ হ'ব ইয়াৰে শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো দি আছে ৰজা নৰনাৰায়ণে কিমান খ্ৰীষ্টাব্দৰ পৰা কিমান খ্ৰীষ্টাব্দলৈ কোচ ৰাজ্যত ৰজা হিচাপে আছিল 1515 পৰা 1540 খ্ৰীষ্টাব্দ 1540 পৰা 1587 খ্ৰীষ্টাব্দ 1320 পৰা 1599 খ্ৰীষ্টাব্দ অপশ্যন খ 1600 পৰা 1620 খ্ৰীষ্টাব্দ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 1540 পৰা 1587 খ্ৰীষ্টাব্দ কাৰেক্ট এনসাৰ নেক্সট প্ৰশ্নটো দিয়া আছে মহাৰাজ নৰনাৰায়ণৰ আচল নাম কি আছিল মল্লদেৱ ভট্টদেৱ দুৰ্লভ শুক্লধ্বজ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক মল্লদেৱ হ'ব ইয়াৰে শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো দিয়া আছে কামাখ্যা মন্দিৰটো কোনে পুনৰ নিৰ্মাণ কৰিছিল বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন নৰনাৰায়ণ চক্ৰধ্বজ চিলাৰায় বিশ্বসিংহ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক নৰনাৰায়ণ আৰু কামাখ্যা মন্দিৰটো আছে গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত গতিকে ফ্ৰেণ্ডসকল আজি 10টা কুৱেশ্যন শেষ হৈ গ'ল আপুনি কিমানটা শুদ্ধকৈ ক'ব পাৰিলে কমেণ্ট কৰি জনাব আৰু নেক্সট ভিডিঅ'টো পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু ঘণ্টি বাটনটো বজাই দিয়ক আজিলৈকে ইমানেই জয় আই অসম